নাজিৰাত লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ঘেৰাও চিপিআৰ নাজিৰা মহকুমাৰ বিভিন্ন স্থানৰ অতি বিধ্বস্ত পথসমূহ পুনৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ পথ নিৰ্মাণ কৰা বুলি জয়ঢোল কোবাই আহিছে যদিও সেয়া যে প্ৰকৃততে চৰকাৰ তথা ব্যৰ্থ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জুমুলা সেয়া প্ৰতিপন্ন কৰিছে নাজিৰা বিধানসভা সমষ্টিৰ বিভিন্ন স্থানৰ লোক নিৰ্মাণ বিভাগৰ অতি বিধ্বস্ত পথসমূহে যাৰ বাবে জৰাজীৰ্ণ পথসমূহত যাতায়াতৰ ক্ষেত্ৰত জনগণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনগণৰ এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আজি চিপিআৰ নাজিৰা মহকুমা পৰিষদে লোক নিৰ্মাণ বিভাগৰ নাজিৰা আৰু আমগুৰি ক্ষেত্ৰীয় পথ সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মহকুমাটোৰ প্ৰায় 15টাকৈ অতি বিধ্বস্ত পথ পুনৰ নিৰ্মাণৰ দাবী জনাই নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ জৰিয়তে অসম চৰকাৰ তথা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে আসলতে অসম চৰকাৰৰ অন্যতম ব্যৰ্থ মন্ত্ৰী পিডব্লিউডি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ব্যৰ্থতাৰ প্ৰতিবাদ জনাই আমি এই কাৰ্যসূচী লৈছোঁ আমাৰ নাজিৰা মহকুমা অন্তৰ্গত সকলোবিলাক বিধ্বস্ত প্ৰায় ৰাস্তা পথ এইবিলাক পুনৰ নিৰ্মাণ বা মেৰামতিৰ কাৰণে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিবলৈ আহিছোঁ চিভিল এছডিঅ'ৰ জৰিয়তে আমি পিডব্লিউডি মিনিষ্টাৰলৈ প্ৰেৰণ কৰিম আমি চিভিল এছডিঅ'ক দিব আহিছোঁ কাৰ্যবাহী অভিযন্তাক আমি দিব আহিছোঁ আমি স্থানীয় বিধায়ককো আমি দিব আহিছোঁ গতিকে এই ৰাস্তা প্ৰায় 13টা ৰাস্তা আমি আইডেণ্টিফাই কৰিছোঁ এই ৰাস্তাবিলাকৰ ভিতৰত আপোনালোকে ধুদুৱালি অৱস্থা আপোনালোকে জানে যে নামটিচাৰিলিৰ পৰা চামগুৰিলৈকে অতি শোচনীয় অৱস্থা হৈ পৰিল শিমলুগুৰিৰ পৰা বিহুবৰ চন্তকলৈ যিটো ৰাস্তা ৰমণীয়ালি ঐতিহাসিক ৰাস্তাটোৰ অৱস্থা শোচনীয় হৈ পৰিল আৰু এই মহকুমাটোৰ অন্তৰ্গত প্ৰায়বিলাক গাঁৱত আচলতে যিবিলাক পিডব্লিউডি বিভাগৰ ৰাস্তা আছে এই ৰাস্তাবিলাক মই নাম উল্লেখ নকৰোঁ এই ৰাস্তাবিলাকৰ মেমৰেণ্ডামত আপোনালোকে কপিটোত পাব এই ৰাস্তাবিলাকৰ মানে পুনৰ নিৰ্মাণৰ দাবী জনাই এই কাৰ্যসূচীটো লৈছোঁ এই চৰকাৰখনক এইকাৰণে ব্যৰ্থ বুলি কৈছোঁ তেখেতে কি কৰিছে তেখেতে কেৱল কমিশ্যনৰ ধান্দাত এই ডাঙৰ অভাৰব্ৰিজবিলাক নিৰ্মাণ কৰাত তেওঁ মানে ধান্দা লগাইছে আৰু এই মানে সমষ্টিবিলাকৰ বা গাঁৱাঞ্চলৰ পিডব্লিউডি ৰাস্তাবিলাক যি হয় হৈ থাকক এইবিলাকত তেওঁ কাণসাৰ দিয়া নাই গতিকে এইটো সেইকাৰণে আমি তেনেধৰণে ভাবিছোঁ গতিকে এই ব্যৰ্থ মন্ত্ৰীজনে নোৱাৰিছে যেতিয়া তেওঁ শীঘ্ৰে পদত্যাগ কৰক ইতিমধ্যে তেওঁ ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিচাপেও গতিকে মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে শেহতীয়া যিবিলাক ডেভেলপমেণ্ট এইবিলাকত আপোনালোকে দেখিছে তেওঁ ব্যৰ্থতা ঢাকিবৰ কাৰণে ৰাইজৰ মন আনফালে নিবৰ কাৰণে তেওঁ কমিউনেল পলিটিক্স কৰিছে এই কথাটো আপোনালোকে দেখিছে শেহতীয়াকৈ তেওঁ স্মাৰ্ট মিটাৰ প্ৰতিবাদ জনাইছে তেওঁ দুৰ্নীতি সম্পত্তিৰ বিৰুদ্ধে প্ৰতিবাদ আহিছে গতিকে এইবিলাকৰ পৰা যাতে মানুহৰ মন আনফালে লৈ যাব পাৰে সেইকাৰণে তেওঁ কমিউনেল পলিটিক্সত জড়িত হৈ পৰিছে এই কথাটো আপোনালোকে সকলোৱে জানে মই আৰু দীঘলীয়াকৈ নাথাকোঁ শেহতীয়াকৈ কিবিলাক ডেভেলপমেণ্ট হৈছে এই গোটেই কথাখিনি এইধৰণে আমি ভাবিছোঁ ধন্যবাদ শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট নিউজ 24 এনি